দুৰ্নীতিৰ ৰম্যভূমিত পৰিণত লাওখোৱা উন্নয়ন খণ্ডৰ শিঙিমাৰী পঞ্চায়ত সচিব বদলিৰ জাননীৰ পিছতে উৎপীড়িত শিঙিমাৰী পঞ্চায়তৰ সচিব চিৰাজুল ইছলাম। প্ৰতিটো চৰকাৰী আঁচনিত লুণ্ঠন চলাইছিল সচিব চিৰাজুল ইছলামে। সচিব বদলিৰ বাতৰিয়ে শিঙিমাৰীত ব্যাপক প্ৰতিক্ৰিয়া। লাওখোৱা উন্নয়ন খণ্ডৰ শিঙিমাৰী গাঁও পঞ্চায়তত চতুৰ্থ বিত্তীয় আয়োগৰ আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ উত্থাপিত হৈছে। পঞ্চায়ত সচিব চিৰাজুল ইছলামৰ কাৰ্যকালত প্ৰতিটো চৰকাৰী আঁচনিতে সংঘটিত বিয়াগুণ দুৰ্নীতি। সচিবজনে চৰকাৰী নিৰ্দেশনাত ভুৰা আঙুলি দেখুৱাই চলাই গৈছিল এটাৰ পিছত আনটো দুৰ্নীতি। শিঙিমাৰী পঞ্চায়তৰ চৰকাৰী আঁচনিৰ কাম নকৰাকৈ 100% টকা উঠাই আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পূব শিঙিমাৰীৰ ৰাস্তাৰ মাজত কেইবাবছৰ ধৰি কালভাৰ্ট জহি খহি যোৱাত যাতায়াতত দুৰ্ভোগ ভুগিছে ৰাইজে। সেয়াও নিৰ্মাণৰ নামত অহা টকা সমুদায় আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এতিয়া প্ৰশ্ন হয় যে পৰ্বতসম দুৰ্নীতি কৰি বদলি আদেশ পোৱা সচিব চিৰাজুল ইছলামৰ বিৰুদ্ধে লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আনিছ বেৰিয়াই কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে ই 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে। দুৰ্নীতিকাৰী সচিব চিৰাজুল ইছলামে সংঘটিত কৰা প্ৰতিটো চৰকাৰী আঁচনিৰ দুৰ্নীতিৰ তদন্ত কৰি পঞ্চায়তৰ উন্নয়নৰ স্বাৰ্থত নামমাত্ৰ কৰা চৰকাৰী আঁচনিসমূহ সম্পূৰ্ণ কৰি তুলি ৰাইজৰ সুবিধা কৰি দিবলৈ আহ্বান জনাইছে স্থানীয় সচেতন মহলে। জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত আৰু দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা চৰকাৰে দুৰ্নীতিকাৰী সচিব চিৰাজুল ইছলামৰ বদলিৰ আগত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। মানে বহুত দিনৰ পৰা এনেকৈ হৈছে, বহুত মানুহ ইয়াত পৰি দুখ পাইছে। দুখ পোৱাৰ পিছত মানে বহুত দূৰৰ মানুহ এটা পুৰা ৰাতি ইয়াত পৰি মানে শুই থকা অৱস্থাত হৈছিলে। পুৰা ৰাতি আপোনাৰ মচা পোকে মানে তাক খালে। সি জানো ক'ৰ পৰা আহিছিলে। তাৰপিছত মানে ৰাতিপুৱা আমি আহি ফজৰ নমাজ পঢ়িবলৈ যোৱাতে মই দেখিলোঁ যে এনেকুৱা অৱস্থাত পৰি আছে সি। পৰি থাকোঁতে আমালোকে এইটো কিমান দিন ধৰি এনেকুৱা অৱস্থাত আছে? এইটো আপোনাৰ 3-4-5 বছৰ হ'ব নেকি। ঠিক কৰা নাই এইটো এতিয়ালৈকে? ঠিক কৰাই মানে ঠিক কৰিবলৈ মেৰামতি কিবা আহিছিলে, কিন্তু আমালোকে গম পোৱা নাই। আমাৰ ইয়াত ৰাইজ বহুত দুখীয়া ৰাইজ, আমাৰ ৰাস্তাটো লাগে। এইটো পঞ্চায়তৰ পৰা এইটো কাম অনুমোদন দিছিলে নে? অনুমোদন দিছিলে। পিছত কামখিনি হৈছে নে? কামখিনি হোৱা নাই। কোনখন পঞ্চায়ত এইটো? এইটো শিঙিমাৰী গাঁও পঞ্চায়ত বুলি। শিঙিমাৰী গাঁও পঞ্চায়তৰ এই ঠাইখনৰ নাম কি? এইটো পূব শিঙিমাৰী বুলি কয়। তো কি আহ্বান জনাব এইখন? গো সুৰক্ষা আইন অসমত প্ৰণয়ন হোৱাৰ পিছত লাওখোৱাৰ বুঢ়া চাপৰি এটি নেপালী সম্প্ৰদায়ৰ লোকৰ পানীত শ্বাস নচৰা অৱস্থা। লকডাউনৰ সময়ত গাখীৰ বিক্ৰী কৰিব পৰা নাই। এতিয়া নিজ কন্যাৰ বেমাৰ, গৰু এটাও বিক্ৰী কৰি চিকিৎসা কৰিব পৰা নাই। একমাত্ৰ ব্যৱসায় গোপালকৰ লগত জড়িত ৰাজু চেত্ৰীয়ে নিজ পৰিয়ালটো পোহপাল দি আহিছিল। এই নেপালী সম্প্ৰদায়ৰ পৰিয়ালটি ককা দেউতাৰ পৰাই অৰ্থাৎ 1965 চনৰ পৰাই বুঢ়া চাপৰি অবৈধকৰণৰ মাজবালি চহৰত গৰু ম'হৰ খুটি চলাই আহিছে। আজিৰ দিনত 100টা গৰুৰে খুটিকণ চলাই আছে। বৰ্তমান নিজ কন্যা জটিল ৰোগত আক্ৰান্ত, কিন্তু চিকিৎসা কৰিবৰ কাৰণে ধনৰ যোগাৰ কৰিব পৰা নাই। কোভিডৰ সময়ছোৱাত গাখীৰ বিক্ৰী কৰিব পৰা নাই। বৰ্তমান গৰু এটা বিক্ৰী কৰিব নোৱাৰাত এই পৰিয়ালটিৰ জীৱনত ঘোৰ অন্ধকাৰ নামি অহা পৰিলক্ষিত হৈছে। আনফালে চৰ চাপৰিত থকা প্ৰায় 20টা গৰুৰ খুঁটিত প্ৰায় 8000 গৰু আছে যদিও গাখীৰ বা গৰু বিক্ৰী কৰিব নোৱাৰাত সকলোৱে পানীত শ্বাস নচৰাৰ অৱস্থাত মুখামুখি হ'ব লগা হৈছে। নহ'লে আমাৰ ধৰক যেতিয়া ধৰক ল'ৰা ছোৱালী পঢ়াব লাগিব বা কিবা বেমাৰী হ'ল ক'ৰবাত নিব লাগিব, আমাৰ এই গৰু বিক্ৰী কৰি নিব লাগিব। অন্য আমাৰ কোনো বিকল্প নাই। এইটোৱে বিকল্প আৰু একমাত্ৰ আমাৰ হৈছে খালি গৰু। ইয়াৰ বাহিৰে অন্য বেলেগ বিকল্প নাই। আৰু আপোনালোক গোপালক হয়? হয়। আপোনালোকৰ পৰিয়ালৰ কিমানজন মানুহ এই গোপালকৰ দ্বাৰা চলে? 10জন মানুহ আছে। 10জন মানুহ চলে? হয়। একমাত্ৰ ব্যৱসায় এইটো? একমাত্ৰ ব্যৱসায় আমাৰ গোপাল। এইটো ইয়াক গৰু বিক্ৰী কৰিব নোৱাৰে? এতিয়া গৰু বিক্ৰী কৰিব নোৱাৰোঁ। এতিয়া গৰু বিক্ৰী কৰিব নোৱাৰিলে পিছত কোনোবাই ধৰিব নিনিয়ে কোনেও কিনি। এতিয়া আমি কি কৰি পেলাই চলিম? আপোনাৰ গৰু মানে কোনো কিনিব নাহে? কোনো কিনিব নাহে। এতিয়া আমি যে কেনেকৈ চলিম, আমাৰ পেটে ভাতে নোহোৱা হৈ
গতিকে চৰকাৰক এইটোৱে এটা গাখীৰ যিটো আপোনালোকৰ হেৰি হয় হয়। গাখীৰো বিক্ৰী কৰিব নোৱাৰে নেকি? নাই গাখীৰো এতিয়া লকডাউনৰ কাৰণে বিক্ৰী কৰিব নোৱাৰোঁ নহয়। গাড়ী গাখীৰ কি কৰে? এতিয়া 6-7 বছৰে হ'ল মানে ইয়াত কমিউনিকেশ্যনৰ সুবিধা নাই।